নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি কেইজনী আহিলোঁ ভাগৱতলৈ বুলি, মানে মোৰ ভণ্টি এজনী ঘৰৰ ওচৰতে ভাগৱত হৈ আছিলে, সেইটো কাৰণে আমি সৰু ডাঙৰ গোটেইকেইজনী লগ লাগি ভাগৱতলৈ বুলি আহিলোঁ। আৰু ভাগৱত ভাগি নামঘৰটো মানে নতুনকৈ বনাব, সেইকাৰণে পাতিছে আৰু ইমান ধুনীয়াকৈ সজাইছে। ভণ্টিজনী ঘৰলৈ আচলতে 2 বছৰৰ পৰা মাতি আছে, কিন্তু মই আহিবই পৰা নাছিলোঁ। তাই কৈছে এইটো বছৰত হেনো এই জানুৱাৰী মাহটোতে আহিবই লাগিব, সেইটো কাৰণে মই বোলো ভাগৱতো পাতিছে একেবাৰতে তাহাঁতৰ ঘৰতো আৰু ভাগৱততো পাক এটা মাৰি আহোঁ। আৰু আহি পেলাই আমি ধূপ চাকি জ্বলাই পেলাই চাহ খালোঁহি। ধূপ চাকি ভিডিঅ' কৰিবলৈ নহ'লে মানে ভিতৰত, তাৰপিছতে আমি আহি পেলাই ওচৰতে ফটো মাৰিলোঁ। এতিয়া আমি যাব লৈছোঁ আকৌ পথাৰৰ ফালে। পথাৰতো বোলো ফটো মাৰোঁগৈ, আমাৰ ফালেতো এনেকুৱা নাই, সেইটো কাৰণে ইহঁতৰ ফালে আহি ফটো চটো অলপ মাৰি লৈছোঁ। তাৰপিছতে আমাৰ ওচৰতে খুৰা এজনে ন খাবলৈ বুলি মাতিলে, ন খাবলৈ আহিলোঁ আমি ইয়ালৈ আকৌ। আজি আচলতে ভিডিঅ' বনাম বুলি ভবা নাছিলোঁ, ইহঁতি ভিডিঅ'কেইটা কৰি থ'লে কাৰণে বনাই দিলোঁ আৰু। আজিলৈ সামৰিছোঁ।